हेलो एवरीवन সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি ভাবিছো যে চুলিখিনি অকনমান কেয়াৰ লওঁ বুলি ইয়ালৈ অহাৰ পৰা মোৰ বহুত বেছিকৈ চুলি সৰিছে মানে মই থাকা জেগাত পানীটো ইমান ভাল নহয় আৰু মই অলপ দিনৰ পৰা এটা সিৰাম ইউজ কৰি আছো যোনটো মই ঘৰতে বনাইছো আৰু সেইটো ইউজ কৰাৰ পৰা বহুতখিনি হেয়াৰ ফল কমিছে বাৰু ইউজ কৰি আছো যিমান পাৰিছো আৰু যোৱাকালি মই তেল লগাই থৈছিলো আজি চুলিখিনি ধুম তাৰ আগত ভাবিছো আকৌ সেই সিৰামটো ইউজ কৰো বুলি আৰু আজি হেতু আকৌ বনাব লাগিব আগৰখিনি শেষ হৈ গ'ল এতিয়া আকৌ বনাম তাকে ভাবিছো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ গতিকে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ সিৰামটোৰ মেইন ইনগ্ৰেডিয়েণ্ট হ'ব মিঠি গুটি এয়া মই কালি ৰাতিয়ে মিঠি গুটি তিয়াই থৈছিলোঁ আৰু এতিয়া এইখিনি অকণমান সময় বইল কৰি ল'ম বেছি সময় বইল কৰিব লগা হোৱা নাই যিহেতু ৰাতিয়ে তিয়াই থোৱা আছিলে ধুনীয়াকৈ কুমলিয়ে আছিলে আৰু এতিয়া এইখিনি অলপ সময় ঠাণ্ডা হ'বলৈ দিম আৰু এইফালে এইটো মই আগতে ইউজ কৰা সিৰামৰ এটা খালী কণ্টেইনাৰ লৈছোঁ যিকোনো ধৰণৰ কণ্টেইনাৰ ইউজ কৰিব পাৰে কিন্তু এইটো দি ইউজ কৰিবলৈ ইজি হয় সেইকাৰণে মই এই কণ্টেইনাৰটো লৈছোঁ আৰু এতিয়া সেইখিনি এনেকৈ চাকনিৰে চেকি ইয়াতে মই লৈ ল'লোঁ যিহেতু এইখিনি মই প্ৰিজাৰ্ভ কৰি থ'ম সেইকাৰণে এনেকৈ ইয়াতে লৈ লৈছোঁ আৰু ইয়াতে অকণমান এল'ভেৰা জেলো দি দিছোঁ ইয়াতে ভিটামিন ই কেপচুল দিব পাৰিলেও ভাল হয় কিন্তু আজি মোৰ ওচৰত এভেইলেবল নাছিল কাৰণে মই সেইটো দিয়া নহ'ল আৰু এতিয়া এনেকৈ এইখিনি ভালদৰে চেক কৰি পেলাই চুলিখিনি অকণমান ফনিয়াই লৈছোঁ যিকোনো ধৰণৰ এপ্লিকেশ্যন কৰাৰ আগত চুলিত ফনিয়াই ল'ব লাগে ভালদৰে আৰু এইখিনিতে এটা কথা কৈ থওঁ চুলি ৰিটেংগল কৰিবৰ কাৰণে সদায় এনেকুৱা ডাঙৰ ফণি ইউজ কৰিব সৰু ফণি ইউজ কৰিলে বহুত চুলি ব্ৰেকেজ হয় সেইকাৰণে মই এনেকুৱা ডাঙৰ ফণি ইউজ কৰোঁ আৰু এতিয়া ভালদৰে ৰিটেংগল কৰাৰ পিছত মই চেৰামটো ইউজ কৰিম আৰু এইটো একদম গুৰিৰ পৰা চুলিৰ গোটেইখিনিতে দিব পাৰি প্ৰথমতে মই স্কেল্পত ইউজ কৰি লওঁ এতিয়া এনেকৈ পাৰ্টিশ্যন কৰি কৰি মই গোটেই চুলিখিনিতে ভালকৈ এপ্লাই কৰি ল'ম এতিয়া গোটেই স্কেল্পত ভালকৈ লগোৱাৰ পিছত অলপ সময় মই মাছাজ কৰিম প্ৰায় 5 মিনিটমান সময় মাছাজ কৰিম আমি চুলিত যিকোনো ধৰণৰ বস্তু লগালে এনেকৈ মাছাজ কৰিব লাগে অইলিং কৰাই হওক বা এনেকৈ চেৰাম লগোৱা বা যিকোনো ধৰণৰ বস্তু লগোৱাৰ পিছতে এনেকৈ 5-10 মিনিট মাছাজ কৰিব লাগে যাতে আমাৰ স্কেল্পত থকা চেলবোৰে ভালকৈ এবজৰ্ব কৰি ল'ব পাৰে আৰু এনেকৈ মাছাজ কৰিলে আমাৰ ব্লাড চাৰ্কুলেশ্যনটো ইম্প্ৰুভ হয় যাৰ জৰিয়তে আমাৰ হেয়াৰ গ্ৰোথ ভাল হয় আৰু এতিয়া ভালদৰে স্কেল্পত লগোৱাৰ পিছত এনেকৈ লেংথটো অকণমান ইউজ কৰিম এতিয়া ভালদৰে মাছাজ কৰাৰ পিছত মই প্ৰায় 4-5 ঘণ্টা সময় এনেকৈ বান্ধি থৈ দিম যাতে ভালদৰে এবজৰ্ব কৰি লয় স্কেল্পৰ চেলবোৰে প্ৰায় 4-5 ঘণ্টা সময় থকাৰ পিছত এতিয়া মই চুলিখিনি ধুলোঁ আৰু চুলি ধুওঁতে সদায় চেম্পু পানীত ডাইলুট কৰি ইউজ কৰিব লাগে মানে ডাইৰেক্ট চেম্পু স্কেল্পত ইউজ কৰিব নালাগে পানীত মিহলাই তাৰপিছতহে ইউজ কৰিব লাগে আৰু এতিয়া মই চুলিখিনি ভালদৰে শুকাব দিলোঁ কোনো ধৰণৰ হিট ইউজ কৰা নাই হিট ইউজ নকৰাকৈ শুকাব দিছোঁ এতিয়া চুলিখিনি ভালকৈ ফনিয়াই ল'ম আৰু চাওকচোন ইমান ধুনীয়া হৈ গৈছে মানে চুলিখিনি কণ্ডিশ্যনাৰ ইউজ কৰাৰ নিচিনা একদম চিল্কি হৈ গৈছে আৰু চুলি সৰাটো বহুতখিনি কমিছে মোৰ আগতকৈ মই সেইটো প্ৰথমতেই কৈছোঁ মই অলপ দিনৰ পৰা ইউজ কৰি আছোঁ আচলতে এবাৰ ইউজ কৰিলেতো সেইটো গম পোৱা নাযায় চুলি সৰা কমিছেনে নাই অলপ দিন ইউজ কৰিলেহে গম পোৱা যাব মই অলপ দিন ইউজ কৰিলোঁ গতিকে মই এতিয়া সেই প্ৰমাণটো পাইছোঁ মোৰ বহুতখিনিয়ে কমি গৈছে চুলি সৰা আৰু এবাৰো যদি ইউজ কৰে তেতিয়াও কিন্তু বহুতখিনি ৰিজাল্ট পাব দেই একেবাৰে নাপাব বুলিও নকওঁ বহুতখিনি ৰিজাল্ট পাব এবাৰ ইউজ কৰিলেও আৰু 3-4 বাৰ ইউজ কৰাৰ
পিছততো চুলি সৰা একেবাৰে বন্ধ হৈ যাব। আৰু এয়া চাওকচোন একদম কণ্ডিশ্যনাৰ ইউজ কৰাৰ নিচিনা ইমান ধুনীয়া চিল্কি হৈ গৈছে চুলিখিনি। এইটো ইউজ কৰাৰ পিছত কণ্ডিশ্যনাৰ ইউজে কৰিব নালাগে, জেনেৰেল চেম্পু দি পেলাই ধুই দিলেই হৈ যায়। আপোনালোকৰো যদি চুলি সৰা বা ড্ৰাই হেয়াৰৰ প্ৰব্লেম আছে তেনেহ'লে অতি সোনকালে এই চেৰামটো ইউজ কৰক। আৰু এই চেৰামটোৰ যে ৰিজাল্ট পাব সেইটো একদমেই চিয়'ৰ। এতিয়া দেখিছে মোৰ চুলিখিনি ইমান ধুনীয়া চিল্কি হৈ গৈছে আৰু ৩-৪বাৰমান ইউজ কৰাৰ পিছত চুলি সৰাৰ প্ৰব্লেমটো একেবাৰে নোহোৱা হ'ব। আৰু এবাৰ ইউজ কৰাৰ পিছতেই সেই প্ৰমাণটো পাব, এবাৰ ইউজ কৰিলেই চুলি সৰাটো বহুতখিনি কমি যায়। আৰু যদিহে আজিৰ ভিডিঅ'টো চাই ভাল লাগিছে, যদি ইনফৰ্মেটিভ লাগিছে তেন্তে এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব। আৰু এনেকুৱা হেয়াৰ ৰিলেটেড আৰু ভাল ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহিছোঁ, বাই।